কবিতাৰ শিৰোনাম অভিমান। কথা জয়ন্ত বনিয়া। অভিমান মাথো গুজৰি গুমৰি থকা চাৰিটা বৰ্ণৰ এটি শব্দৰ নাম নহয়। অভিমান যেন নিসৰ্গৰ অনামিকা দৃশ্য। মনৰ আলিদুমুজাত ফুলি থকা এপাহি তেজৰঙা গোলাপৰ সুগন্ধ। হঠাৎ কেতিয়াবা ই হয় কলিজাৰ দেউলগা শব্দ, আৰু কেতিয়াবা এনে লাগে অভিমান যেন হালধীয়াক আলফুলে মুকুট সাৱটি লৈ ফুলি থকা এপাহ শুভ গুলঞ্চ। থান বান বুকুৰ একোণত প্ৰায় নীৰৱে ঢালি থাকে নীৰৱতাৰ হলাহল। নুবুজো মই অজানিতে কেতিয়ানো হয় এজাক বনৰীয়া হাঁহৰ কোলাহল। তথাপি অভিমান তোমাক ভাল পাওঁ। তুমি মোৰ হিয়াত অহৰ্নিশে বৈ থকা প্ৰেমৰ জিৰ জিৰ নিজৰাৰ দৰে। তুমি মোৰ প্ৰিয়তমাৰ মেজাংকৰী শৰীৰৰ মায়াসনা সলাচ শলাবমাৰ দৰে। ধন্যবাদ।